হে বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ এই কমেডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ এই চেনেলটোত আপোনালোকে বিভিন্ন ধৰণৰ হাঁহি উঠা ভিডিঅ' চাবলৈ পাব। তো বলক আজিৰ ভিডিঅ'টো উপভোগ কৰোঁ। সেইটো দেখোন ৰকি হয়। কি কৰি আছে তাত? শুকাই যোৱা বেঙেনাটোৰ নিচিনাকৈ বহি আছে যে। তাক সুধিয়ে লওঁ। ঐ ৰকি। বাবলু, তইহে? অকলে অকলে তই ইয়াত কি কৰি আছ? কি ক'ম আৰু তোক, মোৰ দিনেই বেয়া চলি আছে। কি হৈছে তোৰ? কেইদিনমানৰ আগতে মোৰ খুৰা এজন ঢুকাইছিল আৰু খুৰাই মোৰ কাৰণে 10 লাখ টকা থৈ গৈছিল। কি কবে? তই দেখোন ধনী মানুহ বনি গলি। 10 লাখ টকা থৈ গৈছে। আৰু 15 দিনমানৰ আগত মোৰ পৰিয়ালৰ দাদা এজন ঢুকাইছিল। তাক মই চিনিয়ে নাপাওঁ, কিন্তু সি মোৰ কাৰণে 30 লাখ টকা থৈ গৈছে। মা কসম, 30 লাখ টকা থৈ গৈছে। তই দেখোন ধনী মানুহ বনি গলি বে। তাৰপিছতে কিয় কান্দি আছ? ঐ ৰকি, মোকো দে না অলপ পইচা। প্লিজ দে না, প্লিজ অলপ পইচা মোকো দে না। ভগৱান কে নাম পে কুছ দে দে ৰকি, ভগৱান কে নাম পে কুছ দে দে। এই ভক্সেল, মোৰ গোটেই কথাখিনি শুনি তো ল। কি ভিখাৰী নিচিনাকৈ পইচা খুজি আছ? ভাই ক তোৰ দুখৰ কাহিনী শুনো। আৰু 7 দিনৰ আগত মোৰ ককা ঢুকাইছে। ককাই মোৰ কাৰণে 1 কোটি টকা থৈ গৈছে। কি কৈছ? 1 কোটি? ইয়াৰ আকৌ কি হ'ল? ঐ বাবলু কেলা, 1 কোটি টকা শুনি মৰি চৰি যোৱা নাইতো? চালা, তই কোটিপতি বনি গলি। তাৰপিছতো কান্দি আছ। কিয় কান্দি আছ সেইটোতো ক। কিন্তু এইটো সপ্তাহত কোনো মৰা নাই পইচা দিবলৈ, সেইকাৰণে কান্দি আছো। কি কৈছ?